Bithung Bethengma Amar Dakron Dia Kopili Katnau Pawan Kumar Amin Mangal Singh Timu Amin Nono Amin Rina Tayanti Hauragat pending আছে Langphir Mudram Lakte Mudram নতুন না ফার্স্ট টাইম 12 নম্বর ফুলনি মানে বাগিচা Kangbura Kiling Langhin Billy Mohan Khaklari absent Korkanti Raju Tisu তাৰপিছতে মহামায়া লাংসিং তেৰণ নেক্সট নমতি ক্ৰিটেছ ইংহি সুচেন ঘেণ্টা কাছে ৰংপি ঠিক আছে লুম্বাজান জনি টুমুং उन्नीस नंबर धनश्री तिलोत्तमा हांसू हासने सिंहासन अमर सिंह टिसु मुरजान सूर्य रंफार मुरजान हो सौपथार कादम तेरंगपी Bukasan, Madhurjo bukan Dekel bukan Deopani Kisah Sravan Telenga Pasta Barusan Nilit Puvitro Rompi Puvitro Last Duar Bagori Richard Tokti 26 জনৰ আমি পজিশন এনাউন্সমেন্ট কৰিলো আৰু হাওৰাঘাটটো মহাকালি মৰ্নিং হাওৰত আমি এনাউন্স কৰিম তো এইখিনি আগন্তুক আমাৰ যি কাৰ্বি আংলং পৰিষদীয় নিৰ্বাচন আছে এই নিৰ্বাচনত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী সকলো প্ৰাৰ্থীকে আমি দলৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু প্ৰাৰ্থনা জনাইছো সকলোৱে বিপুল ভোটত বিথুং Bethengma Amar Dakron Dia Kopili Katnau Pawan Kumar Amin Mangal Singh Timu Amin Nono Amin Rina Tayanti Hauragat pending আছে Langphir Mudram Lakte Mudram নতুন না ফার্স্ট টাইম 12 নম্বর ফুলনি মানে বাগিচা Kangbura Kiling Langhin Billy Mohan Khaklari absent Korkanti Raju Tisu তাৰপিছতে মহামায়া লাংসিং তেৰণ নেক্সট নমতি ক্ৰিটেছ ইংহি সুচেন ঘেণ্টা কাছে ৰংপি ঠিক আছে লুম্বাজান জনি টুমুং उन्नीस नंबर धनश्री तिलोत्तमा हांसू हासने सिंहासन अमर सिंह टिसु मुरजान सूर्य रंफार
বচন হৈ গ'ল সৰুপথাৰ কাদম টেৰাংপি বোকাজান মাধুৰ্য ফুকন ঢেকেল ফুকন দেওপানী কিছু শ্ৰাৱণ তেলেংগা ফাৰ্ষ্ট টাইম তাৰপিছত নীলিত পবিত্ৰ ৰংপি পবিত্ৰ লাষ্ট দুৱাৰ বাগৰি ৰিচাৰ্ড টকবি 26 জনৰ আমি 25 জন এনাউন্সমেণ্ট কৰিলোঁ আৰু হাওৰা ঘাটটো অহাকালি মৰ্ণিং হাওৰত আমি এনাউন্স কৰিম তো এইখিনি আগন্তুক আমাৰ ডিফু সমষ্টিৰ সন্মানীয় বিধায়ক বিদ্যা সিং লে ডাঙৰীয়া আমাৰ ৰাহান ডাঙৰীয়া লগতে বৈঠালংচৰ সন্মানীয় বিধায়ক ডাঙৰীয়া বোকাজানৰ বিধায়ক গ'ল নেকি আৰু আমাৰ চিফ শ্ৰদ্ধেয় ডক্টৰ তুলিৰাম ৰাহাং ডাঙৰীয়া এই নিৰ্বাচনৰ ইতিমধ্যে অহা 23 তাৰিখ সোমবাৰ দিনাখন নমিনেশ্যন শেষ তাৰিখ আৰু অহা 8 জুনত নিৰ্বাচন অনুষ্ঠিত হ'ব 12 জুনত ভোট গণনা হ'ব আৰু সেই নিমিত্তে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সমিতি আৰু জ্যেষ্ঠ নেতৃত্ব বহি জিলা সভাপতি সন্মানৰ প্ৰভাৰী সন্মানৰ সাংসদ বিধায়ক সকলোৰ সহমতত আমি আগন্তুক যি নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ আমাৰ দলৰ মনোনীত প্ৰাৰ্থীসকলৰ নাম আমি ঘোষণা কৰিবলৈ ওলাইছোঁ আৰু এজ পাৰ দ্য ডিচিশ্যন আৱাৰ ইলেকশ্যন কমিটি এণ্ড ছিনিয়ৰ লিডাৰ আমি সমষ্টি এগেঞ্চি প্ৰাৰ্থীসকলৰ নাম যিসকল আমি দলৰ পৰা মনোনীত কৰিবলৈ ওলাইছোঁ তেওঁলোকৰ নাম আমি এনাউন্স কৰিবলৈ ওলাইছোঁ 1 নং দুৱাৰামালা প্ৰভাত চন্দ্ৰ তাৰো 2 নং আমৰি ডি উভিং মাছলাই নাই পিছত 4 নং সোচেং হেডসিং ৰংফাৰ ৰংখাং 5 নম্বৰ ৰংখাং সিংথং 6 নম্বৰ সোচেন 4 নম্বৰ সোচেন হেডসিং ৰংফাৰ 3 নম্বৰ সিংথং অভিজিৎ ক্লক একদম ইউথ জেনারেশন না ঠিক আছে 5 নম্বৰ ৰংখাং গতিকে ৰাইজে যিটো শান্তি আৰু পৰিৱৰ্তন আৰু উন্নয়নমূলকৰ ৰাইজে বিচাৰে তাৰ কাৰণে আগন্তুক কাৰ্বি আংলঙৰ কাৰ্বি আংলং অট'নমাছ অঞ্চলৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক 26টা সমষ্টিৰ বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত JP ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভূপেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নতুন মুখ নহয় পুৰণা নতুন মুখ যিটো দুটাও আছে আৰু সকলোৱে ৰাইজে যিটো বিচৰা প্ৰাৰ্থীবিলাকক সেইটোৱে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া যিটো আজি ঘোষণা ইউথবিলাকৰ আছে ইউথ আৰু গোটেইখিনি আছে গোটেইখিনি মিলি ইউথবিলাক গোটেইখিনি আছে হাৰঘাটটো অহাকালি যি মানে ৰাজ্যিক যিটো সভাপতি তেখেতসকলৰ যিটো ইলেকশ্যন কমিটি আছে তেখেতসকলৰ আলাপ আলোচনা আজি ঘোষণা কৰিব নোৱাৰা কাৰণ এইটো মই নাজানো কিন্তু অহাকালিয়ে ঘোষণা কৰে অন্তঃকণ্টল হৈছে নেকি একো হোৱা নাই হাওৰাঘাটটো ঘোষণা কৰিব নোৱাৰা যিহেতু এটা খেলিমেলি বুলি এজন প্ৰভাৰীয়ে কমিটি এটা আছে সেই কমিটিৰ ৰিপৰ্ট তেখেতসকলৰ যিটো নেকি আজি উপস্থিত থকা নাই কালি কমিটিয়ে সেই কমিটিৰ ৰিপৰ্ট যিটো হ'ব তেতিয়া যিটো আমাৰ ৰাজ্যিক সভাপতি তেখেতসকলৰ যিটো কমিটি সিদ্ধান্ত হ'ব সেইটো হাওৰাঘাটৰ তত্ত্বাৱধায়কৰ দায়িত্বত কোন আছিল দায়িত্ব আছে প্ৰভাৰীসকলৰ আছে বিজয় গুপ্তা ডাঙৰীয়া আছে তাৰপিছত নন্দিতা গুৰুছা আমাৰ MLA আছে তেখেতসকলৰ ৰিপৰ্ট চাই খালি আজি ৰিপৰ্ট দিয়া নহয় আজি দিয়া